200 বছৰ ধৰি যি ব্ৰিটিছে ভাৰতত ৰাজত্ব কৰিছিল সেই ব্ৰিটেইনত অৰ্থাৎ ইংলেণ্ডত এজন ভাৰতীয় ৰাজত্ব চলিব। কোন সেই ভাৰতীয় আৰু কেনেকৈ ৰাজত্ব কৰিব আহক খবৰটো সম্পূৰ্ণকৈ বুজ লওঁ। আৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ এজন ভাৰতীয়ই বিশ্বত ভাৰতৰ নাম উজ্জ্বল কৰিব ওলাইছে। ভাৰতীয় মূলৰ কমলা হেৰিছ আমেৰিকাৰ উপৰাষ্ট্ৰপতি হোৱাৰ পিছত এইবাৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী এজন ভাৰতীয় হ'ব। ভাৰতীয় মূলৰ ঋষি সুনক ইংলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব পাৰে। ইংলেণ্ডৰ অৰ্থাৎ ব্ৰিটেইনৰ কনজাৰভেটিভ পাৰ্টিৰ সাংসদ তেখেত। বৰ্তমানৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন ইংলেণ্ডত সমালোচনাৰ সন্মুখীন হৈ আছে। বহুত সমালোচনা হৈছে তেওঁক। তাৰ বাবে কনজাৰভেটিভ পাৰ্টি অলপ সমস্যাৰ সন্মুখীন হৈছে। হয়তো পিছলৈ এইটো সমস্যা বাঢ়ি যাব। কাৰণ হৈছে বৰিছ জনছনে কৰোণাক কণ্ট্ৰল কৰিব পৰা নাই। তদুপৰি বৰিছ জনছনৰ নাম ভ্ৰষ্টাচাৰত সাঙুৰ খাই উঠিছে। বহুত ভ্ৰষ্টাচাৰ হৈছে। সেয়েহে কনজাৰভেটিভ পাৰ্টিয়ে ভাবিছে যদি বৰিছ জনছন প্ৰধানমন্ত্ৰী হৈ থাকে তেনেহ'লে নেক্সট ইলেকশ্যন কনজাৰভেটিভ পাৰ্টিয়ে জিকিব নোৱাৰিব। কনজাৰভেটিভ পাৰ্টিয়ে প্ৰধানমন্ত্ৰীক সলনি কৰাৰ কথা ভাবিছে, কিন্তু তেখেতৰ ঠাইত কাক ল'ব। নেক্সট প্ৰধানমন্ত্ৰীৰ দৌৰত ঋষি সুনাকৰ নামটো সবতকৈ আগত আছে, সকলোতকৈ আগত। কাৰণ তেখেত 2014 পৰা সাংসদ হৈ আছে ইংলেণ্ডৰ। কনজাৰভেটিভ পাৰ্টিলৈ জিকি আহিছে। 2014 পৰা তেখেত সাংসদ হৈ আছে। কিছুদিন আগত কনজাৰভেটিভ পাৰ্টিত এটা পল হৈছিলে নেক্সট প্ৰধানমন্ত্ৰী কোন হ'ব। তো ঋষি সুনাকে 46% ভোট পাইছিলে। মানে 46% সদস্যই মানিছে বৰিছ জনছনৰ ঠাইত ঋষি সুনাক প্ৰধানমন্ত্ৰী হ'লে নেক্সট ইলেকশ্যন কনজাৰভেটিভ পাৰ্টিয়ে জিকিব। ঋষি সুনাকে 2014 পৰা চৰকাৰত বহুত ডাঙৰ ডাঙৰ পষ্টত আছিলে। বৰ্তমান তেখেত ব্ৰিটেইনৰ অৰ্থাৎ ইংলেণ্ডৰ বিত্তমন্ত্ৰী হৈ আছে। হয়তো কিছুদিন পিছত হিষ্ট্ৰী ওলোটা হৈ যাব। ব্ৰিটেইনত ৰাজত্ব কৰিব এজন ভাৰতীয়।